চাৰিওফালে অন্ধকাৰ আৰু অন্ধকাৰ। এই অন্ধকাৰ ফালি দুডাল সৰল ৰেখাৰ ওপৰেৰে আগুৱাই গৈছে নিশাৰ ট্ৰেইনখন। ঘৰত মোৰ বিয়াৰ কথা-বাৰ্তা চলি আছে। সেয়ে ঘৰ মানে গুৱাহাটীলৈ গৈ আছো। কলকাতাৰ পৰা ট্ৰেইনত উঠিছো। মোৰ কোঠাটোত থকা মানুহকেইজনৰ লগত আড্ডা মাৰি ভালদৰেই সময়বোৰ পাৰ কৰিলো। কিন্তু সকলোবোৰ এটা এটাকৈ নামি যোৱাত মই বৰ অকলশৰীয়া হৈ পৰিলো। নিশাৰ অন্ধকাৰে মোক গ্ৰাস কৰি পেলালে। মই নামিম একেবাৰে শেষ ষ্টেচনত। সেয়ে ভাবিলো এঘুমুটি মাৰি লওঁ, কিয়নো শেষ ৰাতিহে মই মোৰ গন্তব্যস্থান পাম। নিদ্ৰাদেৱীৰ কোলাত অলপ সময় শুইছিলোহে, হঠাৎ জোৰকৈ দিয়া জোকাৰণি এটাৰে ট্ৰেইনখন ৰৈ গ'ল। কিবা এটা বুজি পোৱাৰ আগতেই দেখা পালো এজনী ছোৱালী ট্ৰেইনখনলৈ উঠি আহিল। এন্ধাৰ বাবে ছোৱালীজনীক ভালকৈ দেখা নাপালো। ট্ৰেইনখন আকৌ চলিবলৈ ধৰিলে। মই আকৌ ভয়েই খাইছিলো। ডকাইতৰ দলেই ট্ৰেইনখন ৰখালে কিজানি। এই ঠাইখনত প্ৰায়ে বোলে ডকাইতে ট্ৰেইন ৰখাই ট্ৰেইনৰ মানুহক হাৰাশাস্তি কৰে। যিয়েই নহওক, ট্ৰেইনখন আকৌ চলিব ধৰাত ময়ো যেন বাচি গলো ভাবেৰে স্বস্তিৰ নিশ্বাস এটা এৰি দিলো। এইবোৰ ভাবি থাকোঁতেই কাষতে বহা ছোৱালীজনীৰ ফালে এবাৰো চোৱাৰ সুযোগ পোৱা নাই। সুযোগ পালেই বাৰু চাম কেনেকৈ। চাৰিওফালে ভীষণ অন্ধকাৰ। হঠাৎ মোৰ জন্মগত সম্পদ লাজটো লাগিল। লাজ পোৱাৰ কাৰণটো হ'ল এজনী ছোৱালীৰ সৈতে মই এটা কোঠালিত অকলশৰে আছো। তাকো আকৌ এন্ধাৰৰ মাজত। যিয়েই নহওক, নিজকে অলপ সহজ কৰিবলৈ পকেটৰ পৰা মোবাইলটো উলিয়াই উদ্দেশ্যবিহীনভাৱে মোবাইলৰ স্ক্ৰীণত আঙুলিবোৰ উঠা-নমা কৰি থাকিলো। হতভাগা যলৈ যায় তাত নদীৰ পানীও শুকাই যায়। অকস্মাৎ বেটাৰী ল' বুলি দেখুৱাই মোবাইলটো বন্ধ হৈ থাকিল। ভাবিলো চাৰ্জ শেষ হৈ গ'ল। কিন্তু আহোঁতে দেখোন ফুল চাৰ্জ কৰি লৈ আহিছিলো। অলপ সময় ভুৰভুৰাই আকৌ মোবাইলটো পকেটত থৈ দিলো। কোঠাটোলৈ আকৌ অন্ধকাৰ নামি আহিল। ছোৱালীজনীয়ে প্ৰথমতে নীৰৱতা ভাঙিলে। মই বৃষ্টি। তাই ক'লে, বৰ মিঠা তাইৰ কণ্ঠ। ক'ব খুজিছিলো যে মই নিয়ৰ, কিন্তু আচৰিত হৈ লক্ষ্য কৰিলো যে মোৰ কণ্ঠটো ডিঙিত লাগি আছে আৰু মই ঘামি গৈছো। ক'বলৈ বহুত চেষ্টা কৰিলো যদিও ক'ব নোৱাৰিলো। বুজিলো লাজ আৰু ভয়ৰ বাবেই হয়তো এনে হৈছে। তথাপি মই নিজকে সহজ কৰিবলৈ যেন একো হোৱা নাই এনে এটা ভাবেৰে অলপ হাঁহিলো। তাই মোৰ অৱস্থা বুজিলে নে নুবুজিলে নেজানো, কিন্তু তাই বেগৰ পৰা মম এডাল উলিয়াই জ্বলালে। মই আচৰিত হৈ লক্ষ্য কৰিলো, ডবাটোত বতাহ থকা স্বত্বেও সেই বতাহে মমডালৰ জ্বলোতে কোনো অসুবিধাৰ সৃষ্টি কৰা নাই। এইবাৰ ছোৱালীজনীৰ ফালে চকু দিলো। সিমান বগা নহয় যদিও বৃত্তাকাৰ মুখমণ্ডল, জোঙা নাক আৰু বৰ্ণনা দিব নোৱাৰিম। এক কথাত ক'বলৈ গ'লে মায়াৰ দেৱী। চালেই মনটো ভাল লাগি যায়। লাহে লাহে দুই এটা কথা কওঁতে কওঁতে পৰিস্থিতিটো সহজ হৈ আহিল। দুয়োজনেই হাঁহি তামাচা কৰি সময়বোৰ অতিবাহিত কৰিব ধৰিলো। লক্ষ্য কৰিলো তাইৰ শৰীৰৰ পৰা অদ্ভুত ধৰণৰ এটা নিচা লগা সুগন্ধি ওলাইছে। বৰ নিচা লগা সুগন্ধি। তাইৰ কথা ভাবি ভাবি কেতিয়া যে শুই পৰিছিলো ক'ব নোৱাৰো। শেষ ৰাতি টোপনি ভগাত বৃষ্টিক বিচাৰিলো। নেদেখিলো তাইক। খালী কোঠাটোত তাইৰ ঠাইত পৰি আছে তাইৰ জ্বলোৱা মমবাতিটোৰ অৱশিষ্ট অংশ। ট্ৰেইনখনো মোৰ গন্তব্যস্থান পালেহি। তাইৰ এড্ৰেছটোও লোৱা নহ'ল। ফোন নম্বৰটোও নল'লো। টিকট নিৰীক্ষকজনক সুধিলো, এই ডবাটোত মোৰ কাষত যে এজনী ছোৱালী বহিছিল তাই ক'ত গ'ল? তাততো কোনো নাছিল। মই কেইবাবাৰো এইফালেদি অহা-যোৱা কৰোঁতে আপোনাক অকলশৰে কথা কৈ থকা দেখিছিলো। ভাবিলো হয়তো ফোনত কথা পাতি আছে। সেয়ে একো সোধা নাছিলো। টিকট নিৰীক্ষকজনে মোৰ প্ৰশ্নত আচৰিতকৈ ক'লে। মই নিৰ্বাক হৈ পৰিলো। মই জনাত বৃষ্টি ট্ৰেইনত উঠাৰ অলপ সময়ৰ পিছৰ পৰাই মোৰ মোবাইলটো বন্ধ হৈ আছে। পকেটৰ পৰা মোবাইলটো উলিয়াই অন কৰিলো। এয়া কি? এতিয়াও দেখোন আধা চাৰ্জ আছেই। নুবুজিলো এইবোৰ কি হৈ গ'ল মোৰ লগত। মই কি সপোন দেখিছিলো নেকি? যদি সপোনেই হয় তেন্তে মমবাতিৰ অৱশিষ্ট অংশ ক'ৰ পৰা আহিল? এইবোৰ কেনেকৈ সম্ভৱ?
এইবোৰ ভাবোঁতে ভাবোঁতে কেতিয়া যে ঘৰ পালোঁ গমেই নাপালোঁ। গা পা ধুই ভাত খাই শুই পৰিলোঁ। সপোনত বৃষ্টিক চালোঁ। তাই হাঁহিছে আৰু তাইৰ মায়াভৰা মুখখনে মোক অপাৰ্থিৱ সুখেৰে ভৰাই তুলিছে। টোপনিৰ পৰা উঠি গোটেই দিন বৃষ্টিৰ কথা ভাবিয়েই কটালোঁ। হয়তো মই বৃষ্টিৰ প্ৰেমত পৰিছোঁ, কিন্তু বাস্তৱত বৃষ্টিৰ কোনো অস্তিত্ব আছে জানো? প্ৰশ্নটো বাৰে বাৰে মোৰ মগজুত ঘূৰপাক খাই থাকিল। যি কি নহওক, ঘৰলৈ আহিছোঁ ছোৱালী চাবলৈ। কাইলৈ বোলে ছোৱালী চাবলৈ যাব। মোৰ মনটোৱে যাব খোজা নাই। বাৰে বাৰে বৃষ্টিৰ কথা মনলৈ আহিছে। ঘৰৰ সকলোৱে জোৰকৈ ছোৱালী চাবলৈ লৈ গ'ল। দেউতা, মা আৰু ভণ্টিৰ ভীষণ পচন্দ হৈছে। এতিয়া মাথো মোৰ মতামত লাগে। ছোৱালীজনীৰ ফালে চোৱাৰ লগে লগেই মোৰ চকু কপালত উঠিল। এয়া দেখোন বৃষ্টি। মোৰ সমগ্ৰ শৰীৰেৰে এটা আনন্দৰ সোঁত বৈ গ'ল। কিন্তু ছোৱালীজনী দেখোন নিৰ্বিকাৰভাৱে বহিয়েই আছে, যেন আগতে মোক কেতিয়াও দেখাই নাই। মোৰ সন্দেহ হ'ল, এয়া বৃষ্টিয়েই নে? ভণ্টিক কৈ অকলশৰীয়াকৈ লগ ধৰি কথা কোৱাৰ ব্যৱস্থা কৰিলোঁ। তাইৰ নাম বৰষা বুলি ক'লে। তাইক সুধিলোঁ, মোক আগতে কেতিয়াবা দেখিছানে? তাই মূৰটো লৰাই দেখা নাই বুলি উত্তৰ দিলে। মই হয়তো তোমাক ট্ৰেইনত দেখিছোঁ। মই প্ৰশ্নটো অলপ বেলেগকৈ সুধিলোঁ। মইতো কেতিয়াও ট্ৰেইনত উঠাই নাই, তাই ক'লে। আৰু কিবা ক'বলৈ গৈও নক'লোঁ। অইন কিবা ভাবিব পাৰে। মই আৰু একো নক'লোঁ। কোনো বস্তু এবাৰ দেখিলেহে পিছত কল্পনা কৰি বস্তুটো আকৌ চাব পাৰি। কিন্তু বৃষ্টিৰূপী বৰষাক মইতো কেতিয়াও দেখাই নাছিলোঁ। তেন্তে ট্ৰেইনত মোৰ সৈতে সেইজনী কোন আহিল? নে মোৰ কল্পনা শক্তি ইমানেই প্ৰবল যে মই তাইক আগতেই কল্পনাৰ চকুৰে চালোঁ? এইটো অলৌকিক, নহয়নে? কোনো উত্তৰ মই নাজানো। এদিন বৰষাৰ লগত মোৰ বিয়া হৈ গ'ল। সেই মায়াভৰা মুখখনৰ গৰাকী এতিয়া মই। এতিয়া মাজনিশা খিৰিকীৰে জোৰেৰে বতাহ বৈ আহিছে। বৰষা নিদ্ৰাদেৱীৰ কোলাত বৰ শান্তিৰে শুই আছে, যেন মোৰ কল্পনাৰ বৃষ্টিৰ আন এটা কপি। এয়া অলৌকিক নহয় যদি কি? মই দীঘল হুমুনিয়াহ এটা এৰি দি শুবলৈ গ'লোঁ মোৰ কল্পনাৰ বৃষ্টিৰূপী বাস্তৱ বৰষাৰ কাষত। আপোনালোকে বাৰু এই কাহিনীটি কেনেকুৱা পালে? নিশ্চয় কমেণ্টত জনাব।